হ'ব তেওঁলোকক পিছত চাব আগতে মোৰে দৰকাৰী কথাটো শুনি লওক আপুনি এগৰাকী মহিলাক প্ৰেগনেন্ট কৰক আৰু আপুনি লাখ লাখ টকা লৈ যাওক এই বিজনেছটো ভাৰতৰ কোন জেগাত হৈ আছে প্ৰেগনেন্ট কৰক আৰু লাখ লাখ টকা কামাওক এই জবটো দিছিলে বিহাৰৰ এজন ল'ৰাই আৰু তাতে এটা পেজ বনোৱা হৈছিল ল'ৰাজনে এটা পেজ বনাইছিলে কি অল ইণ্ডিয়া প্ৰেগনেন্ট জব বুলি আৰু তাতে তেওঁলোকে এনেকুৱা ল'ৰাবোৰক মানে দিছিলে চাকৰিটো যিসকল ল'ৰাৰ মানে ধৰক আপোনাৰ চাকৰি নাই যিসকল ল'ৰাৰ মানে পইচা নাই যিসকল ল'ৰাই নিজৰ ঘৰখন চলাব পৰা নাই সেইসকল ল'ৰাই এনেকুৱা মহিলাক প্ৰেগনেন্ট কৰিব লাগিব যিবোৰ মহিলা ধৰকচোন প্ৰেগনেন্ট হ'ব পৰা নাই আৰু তাতে তেওঁলোকক এটা ফটো দেখুওৱা হৈছিলে মহিলাবোৰৰ যি মানে বিৰাট ধুনীয়া ধুনীয়া ফটো দেখুওৱা হৈছিল তেওঁলোকৰ আৰু তেওঁলোকৰ পৰা এটা ফৰ্ম ফিল আপৰ কাৰণে এটা পইচা লোৱা হৈছিলে আৰু কিবা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটা পইচা লোৱা হৈছিলে ধৰক 8-9 হাজাৰ টকাকে লোৱা হৈছিলে আৰু তাৰ পাছত তেওঁলোকে গম পালে যে এই চাকৰিটো মিছা এই চাকৰিটো এটা স্কেম হয় বহুত মানুহৰ পৰা পইচা লোৱা হৈছিলে আৰু কৰোৰ টকা তেওঁলোকে কামাইছিলে এই ফ্ৰডটো কৰি পেলাই মোৰ কথা এটাই যে পইচা যদি কামাব আছে পইচা অকল এটাই আছে ৰাস্তা পইচা কমৰ ৰাস্তা হ'ল নিজৰ কষ্ট সেইকাৰণে এনেকুৱাবোৰ স্কেম দেখিলে কেতিয়াও গুৰুত্ব নিদিব চব স্কেমত চব ছ'চিয়েল মিডিয়া বা নিউজতে যে পইচা কামাব পাৰিব সেইটো কথা নহয় বিৰাট দৰকাৰী ভিডিঅ' শ্বেয়াৰ কৰি দিব জয় অসম